हेलो गाइस वेलकम टू माय चैनल जीवन जिंदाबाद। आज ये भिडिओ चाই পেলাই আপোনালোকে হাঁহিব নে কান্দিব মই নাজানো, কিন্তু ভিডিওটো চাব ভালদৰে। আৰু ইংৰাজী কিমান জানে আপোনালোকে? কালি এজন মানুহৰ ইংৰাজী শুনি অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে তেওঁক বিচাৰি ফুৰিছে। এতিয়া তেওঁৰ পৰা বোলে কিছু শিক্ষা ল'ব, ইংৰাজীৰ ওপৰত কিবা মানে জ্ঞান ল'ব আৰু তেওঁৰ পৰা। তো আপোনালোকে মানুহজনক ভালদৰে চিনি পায়, একদম খলকনি তুলিছিল যোৱা বছৰ MP ইলেকশ্যনৰ সময়ত। বদৰুদ্দিন আজমৰ লগত তেওঁ টক্কৰ লৈছিল, শুকুৰালী। তো বদৰুদ্দিন আজমৰ লগত টক্কৰটো ল'লে বেচেৰাই ঠিকেই, কিন্তু বৰ বেয়াকৈ হাৰিছিল। কিন্তু দেই বেচেৰাটোলৈ বেয়াও লাগে, কিন্তু সাহসকণ কিন্তু মানিছোঁ। কিন্তু কথা ক'ব নাজানে, কিন্তু সাহসকণ আছে আৰু মানে নিউজ এনেকৈ স্পীকাৰ দেখিলেই আগবাঢ়ি যায় কথা ক'বলৈ। গতিকে কালিও তেনেকেই ঘটনা এটা হ'ল, কিবা ক'ৰবাত ঘূৰি ফুৰিছিল চাগে। তাৰপিছত আৰু ভিডিঅ'টো চাব, আপোনালোকৰ নাৰী ভুঁড়ি পেটৰ চাগে কিবা কিবি ওলাই যাব পাৰে, ঠিক নাই। এনেকুৱা ধৰণৰ সাংঘাতিক ইংলিছ আজিলৈকে জীৱনত কোনেও চাগে শুনা পোৱা নাই আৰু নাপাবও চাগে দেই। আৰু তেওঁ মানে মই ভাবি নাপাওঁ তেওঁ কেনেধৰণৰ মানুহ। মানে তেওঁ নিজে কি কয় মানে একো বুজি নাপাওঁ। মানে কেতিয়াবা বিজেপি চৰকাৰক তেওঁ সমালোচনা কৰে, কেতিয়াবা আকৌ বিজেপি চৰকাৰক ভোট দিব লাগে, কেতিয়াবা আকৌ নিজেই অকলে টায়াৰ এটা লৈ পেলাই জ্বলাই পেলাই প্ৰতিবাদ কৰি দিয়ে। মানে সাংঘাতিক ধৰণৰ প্ৰতিভা আছে তেওঁৰ। এই নিচাটো ক'ত পোৱা যায় মানে বিচাৰি ফুৰিব লাগিব। মানে এনেকুৱা ধৰণৰ এটিটিউড এটা লাগে মানুহক দেই। তো আহক পলম নকৰি ভিডিঅ'টো আগবাঢ়ি যাওঁ। আহক ভিডিঅ'টো চাই লওক, তাৰপিছত আৰু কিবা ক'ব লগা থাকিলে মোক কমেণ্ট বক্সত জনাব আপোনালোকে। আৰু যদি ভিডিঅ'টো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকন টিপিবলৈ কিন্তু নাপাহৰিব দেই। No COVID-19 of India. He's the non-politics. I am the politics 2020 outfield election. 24 Goripur Assembly legislative member. So I am helping giving the rise. So because full flat. I am the help me because giving the lockdown. So better poor people, very poor people. Where are you? Better what will do? কি কব আপনি এটা কি চলি আছে আসলে? Very poor people. Where are you? Better what will do? কি কব আপনি এটা কি চলি আছে আসলে? তো তেখেতে এইটো ৰাজনীতি কৰি আছে। আমি এইখানে ৰাজনীতিটো বন্ধ কৰিব লাগে। এইটো চৰকাৰে ৰাজনীতি কৰি আছে। এটা কথা মই হেমন্ত বিশ্ব শৰ্মাক কৈছোঁ, স্বাস্থ্যমন্ত্ৰী তেখেতে কৈছোঁ যে তেখেতে কেনেকৈ এটা বেমাৰৰ যদি ট্ৰিটমেণ্ট নহয়, তেখেতলোকৰ চিকিৎসা যদি নহয়, তেওঁ ৰোগীটো কেনেকৈ তেওঁ চিকিৎসা কৰি আছে। তেখেতে মৰি আছে। তেখেতে হাজাৰৰ ভিতৰত এটা বা দুটা মৰিছে। সেইটো কিবা মৰিছে, কিবা হাতৰ বেমাৰ আছিল, কিবা কিবি বেমাৰত সেইখিনি মৰিছে। কিন্তু এইটো কৰোণা ভাইৰাছ লৈ এইটো একচুৱেলি ৰাজনীতি কৰি আছে। আৰু মানে এই মানে উকিল গগৈৰ কথাও মই আহ্বান জনাওঁ যে উকিল গগৈক অতি সোনকালে মুক্তি দিব লাগিব। তেখেতে মানে এইটো মানে ৰাজনীতিক और क्या क्या बिल्डिंग्स बनाया आपने? ताजमहल। ताजमहल तुमने बनाया? शाहजहां तो बोल रहा था उसने बनाया, किधर गया? नहीं, ताजमहल होटल मुंबई। लाल किला देखा? लाल किला, व्हाट नॉनसेंस। लाल किला तूने बनाया तो कुतुब मीनार मैंने बनाया। बोल। अरे किला मैंने नहीं बनाया। लाल किला छाप, अंडरवेयर और बनियान। ओ तो तुम्हारे गंजी बनियान का भी है? नहीं नहीं, उसका जो मालिक है उसकी फैक्ट्री मैंने बनाई है। मैंने তো বন্ধুসকল ইংৰাজী শিকি কেনে পালে? ইংৰাজীটো খুব ভাল লাগিল ন, বিশেষকৈ একদম মানে নক'বই আৰু মানে মোৰতো একদম গৈছে এইটো অকণমান তেওঁৰ ইংৰাজী শুনি পেলাই। এতিয়া তেওঁৰ ওচৰলৈ যাবই লাগিব মই টিউশ্যন ল'বৰ কাৰণে। গতিকে মই ভাবিছোঁ যাওঁৱেই নেকি আজিৰ পৰা। গতিকে যদি আপোনালোকৰ যদি যাবলৈ মন আছে মোৰ পিছে আহি যাওক। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। এনেকৈ ধৰণৰ কিছুমান ভিডিঅ' আপোনালোকৰ আগত মই আগবঢ়াই গৈ থাকিম। তো আহক মোৰ পিছে আপোনালোকো আহক আৰু।